গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ নয়নমণি পেগু অন্য এটা ব্লগলৈ যিহেতু মাঘৰ বিহু হয় মাঘৰ বিহু দিনাখনি আমি কেনেকৈ উদযাপন কৰিছোঁ আপোনালোকক মাজে মাজে দেখুৱাই আছোঁ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ মায়ে কাষৰে পেহীহঁতৰ ঘৰত আমাৰ মায়ে আম্বুক ভাজিল দিওঁ মা আম্বুক ভাজি দিওঁ নে বনাই গৈ আছে সেইফালে মায়ে ব্যস্ত হৈ আছে বিশ্ৰাম নকৰোঁতে মই এয়া ফুৰি আছোঁ থৈছোঁ এইফালে ফুৰি আছোঁ মই বনাই দিছিলোঁ এবাৰ তৰা পিঠাত আছিলে গুৰ আৰু পিঠা আৰু নাৰিকল অকণমান ঘি দি দিছিলে তাৰপৰা ইলাইচি আৰু চফ অলপমান মিক্স কৰি পেলাই বনোৱা হৈছিল বহুতে বহুত ধৰণৰকৈ বনায় আমি আচলতে এনেকৈ বনাইছিলোঁ সেইকাৰণে অকণমান বন্ধু আপোনালোকে আৰু আপোনালোকে কেনেকৈ তৰা পিঠাটো বনাই কমেণ্ট কৰিবচোন পিঠা বনোৱা প্ৰচেছটো হ'ল এতিয়া চাকি জ্বলাব চাকি জ্বলাওঁতে কি কি নিয়ম হয় আপোনালোকক মাজে মাজে দেখুৱাম এতিয়া মায়ে চব্জি বনাই আছে ৰঙালাও আৰু কি দিবা মা মিক্স কৰি বনাবা ন এইফালে মাছ ফ্ৰাই কৰি আছা এইফালে ৰঙালাও কাটি আছা মই আকৌ ৰঙালাও খাই বিৰাট ভাল পাওঁ দেই জনাই দিয়া হেপী মাঘৰ বিহু বুলি সকলোলৈকে বুলি মই শিকাই দিছোঁ দেই চাকি বন্তি জ্বলালে আৰু হেৰি কিছিলে মায়ে প্ৰাৰ্থনা গাইছে সকলোৱে এনেকৈ সেৱা কৰে আমাৰ থালৰ বাতি দিছে আপোন এনেকৈ দিয়ে ভাত পানী খাই আনিলোঁ খাই বৈ পেলাই অকণমান ৰ'দত বহিলোঁ ৰ'দত বহি থাকোঁতে আমাৰ ঘৰলৈ আলহী আহিলে মায়ে মই দুয়োগৰাকীয়ে শুশ্ৰূষা কৰিলোঁ কৰি ভাবিলোঁ আকৌ এই কাষতে থকা পেহীহঁতৰ ঘৰত বোলো আহোঁ ঘৰলৈ মাতি আহিছোঁ আমি এতিয়া সন্ধিয়া হোৱাৰ লগে লগে মায়ে আগফালে জুইকুৰা জ্বলাইছে আমি সকলোৱে বহি আছোঁ ইমান ধুনীয়াকৈ জুইকুৰা জ্বলিছে চাওকচোন জুই আমেজ লৈ আছিলে বহি লৈ